নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে আছেনে? আমি বাৰু সকলো ভালে আছোঁ। ভালে ভালে থাকক সেইটোৱে কামনা কৰিছোঁ। আৰু তুলিকা ভিলেজ ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে 29 তাৰিখৰ কিছু ভিডিঅ', মানে 29 মাৰ্চৰ ভিডিঅ'। যিহেতু ইয়াত মানে হোম হৈছিলে হনুমান পূজাৰ, সেই ভিডিঅ'টো দেখাই দিছোঁ। বিহু লাগিছেনে গাত আপোনালোকৰ সকলোৱে? যিহেতু বহাগ বিহু আহি পালেহি সন্মুখত, গতিকে আপোনালোকক সেয়ে বহাগ বিহুৰ বহুত শুভকামনা জনালোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিবলগীয়া বহাগ বিহুটো যাতে সকলোৰে ভালে মানে আহে, আৰু যি নতুন মনৰ ভাৱ লৈছে সেই ভাৱবোৰ যাতে সকলোৰে আশাবোৰ পূৰ্ণ হয়। গতিকে আহক, আপোনালোকৰ মাজলৈ মই কিছু ভিডিঅ' লৈ আহিছোঁ। বহাগ বিহুৰ লগতে হনুমান পূজা হয়, তাত মই আপোনালোকক কিছু দৃশ্যাংশ দেখাই দিছোঁ হনুমান পূজাৰ। সেয়া আপোনালোকে উপভোগ কৰিব, আৰু কিছু সাংস্কৃতিক সন্ধিয়াৰ দৃশ্য আপোনালোকক দেখাই দিছোঁ। গতিকে আহক, আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু ভিডিঅ'টো চাই থকাৰ লগতে ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকক বিহু, যিহেতু বহাগ বিহু আহিবলৈ বিহু লগাই দিছোঁ, আপোনালোকে উপভোগ কৰক। এজনী মোৰ ভতিজা হয়, ভতিজা ছোৱালীজনীয়ে নাচিছে বিহু। প্ৰথমতে আপোনালোকক বিহুটোৱে দেখাই লৈছোঁ। যিহেতু বহাগ বিহু, আপোনালোকক বিহুৰ মাজেৰে মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টো চাই থাকিব শেষলৈকে, তেতিয়া ভাল লাগিব। এয়া দুপৰীয়া হোমৰ সময়ত, যিহেতু আমি ভিতৰলৈকে সোমাব নোৱাৰিলোঁ, ইমান মানুহ হৈছিলে, সেই সোমাব নোৱাৰিলোঁ। মই দূৰৰ পৰাই ভিডিঅ' অকণমান বনাই লৈছিলোঁ আপোনালোকক দেখুৱাবলৈ। গতিকে আকৌ মই যোৱাত দেৰি হৈ গৈছিলে, বহুত পলম হৈ গৈছিলে। সেই ভিডিঅ'টো বনাই দিলোঁ, আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে দেই। এই সময়খিনি মানে দুপৰীয়া হোম হোৱাৰ শেষৰ পিছত যেতিয়া খিচিৰি খোৱা শেষ হ'ল, তেতিয়া শেষৰ পিনে সন্ধিয়া হ'ব হৈছিলে, তেতিয়া মই এইখিনি ভিডিঅ' কৰি আনিলোঁ যাতে আপোনালোকক দেখুৱাব। আৰু ইমান ধুনীয়া শ্ৰী ৰামচন্দ্ৰক ইমান ধুনীয়া দেখিছে, আপোনালোকক দেখুৱাবলৈ মই ভিডিঅ'খিনি কৰিলোঁ। ইমান মৰম লগা হৈছে, দেখিছেনে? হনুমান, জয় শ্ৰী হনুমানক ইমান মৰম লাগিছে। মোৰ মানে বহুত ভাল লাগে আৰু বহুত ভাল পাওঁ মই জয় শ্ৰী হনুমান বজৰাংগীক। গতিকে আপোনালোকে ভিডিঅ'টো চাব, সকলোৱে ভাল পাব চাই, আশা ৰাখিছোঁ সকলো চাব বুলি। এয়া শেষত হোমৰ পিনে যেতিয়া শেষ হৈছে, তেতিয়া মানুহবোৰ নাইকিয়া হৈছে। আপোনালোকক পূৰা একদম ঘূৰাই দেখুৱাই দিছোঁ যে মানুহ ইমান কমি গৈছে। ইমান মানুহ হৈছিলে, মানুহবিলাক মানে ঘৰলৈ গুচি গ'ল। যেতিয়া সন্ধিয়া আৰু প্ৰগ্ৰেম আছে, সেই মানুহবিলাক সন্ধিয়া আহিব। এইখিনি আপোনালোক দেখুৱাম বুলিয়ে মই এনেকৈ ভিডিঅ'টো বনাইছিলোঁ। এইটো হনুমান পূজা হয়, ইয়াত 8 বছৰ হ'লে তেওঁ অৱস্থিত।
এয়া মোৰ মাজনী এনেকৈ মানে অকণমান ৰেষ্ট লৈছে, প্ৰসাদ লৈ এনেকৈ অকণমান খাইছে, যিহেতু তেখেতে খোৱা নাছিলে আৰু মায়ে খাই আছে। মাকো এটা ফটো উঠাম বুলি এনেকৈ লৈ ল'লোঁ। আৰু এয়া ভক্তগণসকলৰ মাজত এয়া শ্ৰীৰামচন্দ্ৰ, আৰু এই যে মানে মই দেখাই আছোঁ আপোনালোকক যিজনী মানে এইজনী যে দেখাইছে, এজনী হৈছে হনুমানৰ দেউৰীজনী, মানে মোৰ বৰমা হয়। গতিকে তেখেতক এটা ফটো উঠাম বুলিয়ে মই বোলো বৰমা এটা ফটো উঠাই লওঁ, তুমি এটা ফটো উঠি লোৱা, সেনেকৈ কৈ কিনে বৰমাক উঠাম বুলিয়ে এনেকৈ ৰেডি কৰিছোঁ। তেওঁ পোজ দিলে যে এখেত হৈছে মোৰ পূৰা একদম আমাৰ শ্ৰী ব্ৰাহ্মণ, যি মোৰ মানে প্ৰিয় ব্ৰাহ্মণ, তেখেতক এটা ফটো উঠাই লৈছিলোঁ। সেই সময়তে ভিডিঅ'টো কৰি লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া মা মানে মোৰ পুৰোহিতজনৰ লগত ফটো উঠিবলৈ গৈছে, পাৰিমনে নোৱাৰিম। বৰমাও এনেকৈ ফটো উঠিছে আৰু মা কৈছে পাৰিম নে, মই পাৰিব যাওক বুলি। এয়া মা কেইটামান ফটো উঠিলে তেখেতৰ লগত। আমাৰ মানে মোৰ প্ৰিয় মানে ব্ৰাহ্মণ হয় তেখেত। এই যে আপোনালোকে দেখিছে পুৰোহিতৰ লগত কথা পাতি থকা গোলত গামোচা ব্যক্তিজন আছে, এখেত হ'ল মোৰ মাজু দেউতা। তেখেতে আমাৰ হনুমান পূজাটো স্থাপিত কৰিছিল 2016 চনত, আৰু তেতিয়াৰ পৰা আজি 8 বছৰ ৰানিং। সেয়ে আপোনালোকক মই ভিডিঅ'টো দেখাই দিছোঁ মাজু দেউতাৰ লগতে ভিডিঅ'টো। আৰু এয়া ভিডিঅ'ত যিহেতু আমাৰ মানে মন্দিৰত খিচিৰি বিলোৱা হয়, সেই খিচিৰি যিহেতু যিসকলে মানে দিয়ে সেই তেখেতসকলে হয়তো ঘৰলৈ নিব পাৰে, সেই আশাতে তেখেতসকলে ভোগৰ পেকেটিং কৰি আছে আৰু বুটৰ পেকেটিং কৰি ঘৰলৈ নিবলৈ দিয়ে। আৰু যিসকল হয়তো নাহে বা অসুবিধা হয়, তেখেতসকলে মানে ইয়াতে খাবলৈ অসুবিধা হয়, তেখেতসকলে ঘৰলৈ এনেকৈ পেকিঙত পঠাই দিয়া হয়। সেইটো ব্যৱস্থা ইয়াত কৰা হয় হনুমান পূজাত। যিসকলে মানে হনুমান পূজা কৰি ভাল পায় বা হনুমানক ভাল পায়, তেখেতসকলে আহিব পাৰে, হনুমানৰ দৰ্শন কৰিব পাৰে। যিসকলে আহিব তেখেতসকলে নিশ্চয় গম পাব। এয়া ৰাতিত আপোনালোকক ভিডিঅ' কিছু দৃশ্যাংশ দেখুৱাই দিছোঁ। এয়া ৰাতিৰ ভিডিঅ', যিটো সাংস্কৃতিক সন্ধিয়া তাৰে আগমুহূৰ্তৰ এয়া দৃশ্যাংশ মই আপোনালোকক দেখাই দিছোঁ। যিহেতু মই অলপ আগত বহিবলৈ মানে গৈছিলোঁ, আগত চিট পাম বুলি গৈছিলোঁ, সেয়ে মই অকণমান জল্দি গুচি গ'লোঁ আৰু যাই আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। কিমানখিনি পাৰোঁ নাজানো, যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া সাংস্কৃতিক সন্ধিয়াৰ একদম মানে আগমুহূৰ্তত যেতিয়া মানে বিচাৰক মণ্ডলীয়ে মানে বিচাৰ কৰিব তেখেতসকলৰ নিয়ম অনুসৰি, যিহেতু নাচবিলাকত প্ৰতিযোগিতা হয়, সেই নিয়মবিলাক তেখেতসকলে কৈ দিছে। বাকী নিয়ম সম্পৰ্কে আমাৰ বিচাৰক দীপবৰা দেৱে কিছু আপোনালোকক আগত ব্যক্ত কৰিব, সেয়ে তেখেতলৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ।
সজিলে ঘর খেদা কই কপাল কাহিলো ফোটা এটা লয় খতুর না তুরি পার হুমালো ওই সোল দোকান গই হিতু নাই ভাবে গুনে লাভ নাই জেনে নিয়েতে নিজাই মাথার প্রেশার হাই দিস কামারি যায় কি তখন কোথায় কই যায় খপুন কুড়া বলে কামড় নাচতে বারিখা কালতে নিবার ছিল বলে লাগে মনে ঝম 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 ওয়াটা ফল সাম 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 কাটা সামুসের খাম 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 জিমানে হক দাম 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 ওই পুতকে আমি দে দোকান হলে গই কতকে মারি দিও জানো কি গেল খাতুরে না তুরে পার পোয়ালো ওই সোল দোকান গই হিতু নাই ভাবে গুনি লাভ নাই জেনে নিয়েতে নিজাই মাথার প্রেশার হাই পুলিশ কামারে যায় কি বাপন দিও খায় কথায় ঘুরে পাও সাপুরে দোকান
এয়া অৱশেষত কেইখনমান ফটোৰে আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিছোঁ। কেইখনমান ফটো দিছোঁ হনুমান পূজা বিশেষ বুলি। আপোনালোকে ভিডিঅ'টো যিসকলে শেষলৈকে চালে তেখেতসকলক বহুত 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 ধন্যবাদ মোৰ মনৰ পৰা। গতিকে আজিলৈ ইমানতে এৰিছোঁ, আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ।